নমস্কাৰ বন্ধুসকল, টেক টক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ যোৱা 11 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশিত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক পদৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেই প্ৰাৰ্থীসকলৰ বাবে আজি এটি ভাল খবৰ আহিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেই প্ৰাৰ্থীসকলৰ বাবে কি ভাল খবৰ আহিছে সেই বিষয়ে সকলোখিনি কথা ক'ম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনে ধৰণৰ ভিডিঅ' নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা যোৱা 11 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশিত বিজ্ঞাপন এ আৰু বিজ্ঞাপন বিৰ বিপৰীতে যিসকল প্ৰাৰ্থীয়ে নিয়মীয়া শিক্ষক পদৰ বাবে আবেদন কৰিছিল আৰু যিসকল প্ৰাৰ্থীয়ে যোৱা 20 অক্টোবৰ তাৰিখৰ নটিফিকেশ্যন অনুসৰি তেওঁলোকে নিজা পোষ্ট, মিডিয়াম আৰু স্কুল চিলেকশ্যন কৰিছিল, সেই প্ৰাৰ্থীসকলৰ বাবে এটি সুখবৰ আহিছে। সেই দুটা বিজ্ঞাপনৰ বিপৰীতে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকৰ প্ৰভিজনেল মেৰিট লিষ্ট 10 ডিচেম্বৰৰ মাজনিশাৰ পৰা প্ৰকাশ পাব। অৰ্থাৎ আজি মাজনিশাৰ পৰা সেই পদসমূহৰ বিপৰীতে প্ৰথমখন অৰ্থাৎ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এটা আপোনালোকে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশিত নটিছখন দেখা পাইছে। ইয়াৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে নটিছখন ডাউনলোড কৰি চাব পাৰিব। ইয়াতে আন কিছুমান কথা উল্লেখ কৰা হৈছে। প্ৰথমতে কোৱা হৈছে যিসকল প্ৰাৰ্থীয়ে এখনতকৈ বেছি ডিষ্ট্ৰিক্ট বা এটাতকৈ বেছি পোষ্টৰ বিপৰীতে নিৰ্বাচিত হ'ব, মেৰিট লিষ্টত স্থান পাব, সেই প্ৰাৰ্থীসকলে মাত্ৰ এখন ডিষ্ট্ৰিক্ট আৰু এটা পোষ্টহে নিৰ্বাচন কৰিব লাগিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ পোষ্ট আৰু ডিষ্ট্ৰিক্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ 48 ঘণ্টাৰ ভিতৰত চিলেক্ট কৰিব লাগিব আৰু তাৰ পৰৱৰ্তী প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে নিজৰ নিজৰ চইচবিলাক চিলেক্ট কৰিব লাগিব। যদিহে প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ ডিষ্ট্ৰিক্ট আৰু পোষ্ট নিৰ্বাচন কৰাত অসুবিধাত পৰে বা পোষ্ট নিৰ্বাচন কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা ৰেণ্ডমলি সেই প্ৰাৰ্থীসকলক যিকোনো ডিষ্ট্ৰিক্টৰ যিকোনো পোষ্টৰ বিপৰীতে এলট কৰা হ'ব আৰু ইয়াৰ বাবে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব। প্ৰাৰ্থীসকলে অনলাইন মাধ্যমেৰে নিজৰ পোষ্ট আৰু ডিষ্ট্ৰিক্ট ছাকচেছফুলি ছাবমিট কৰাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ চেঞ্জ কৰাৰ আবেদন গ্ৰহণ কৰা নহ'ব। অৰ্থাৎ তেওঁলোকক কোনো ধৰণৰ চেঞ্জ কৰিবলৈ দিয়া নহ'ব। লগতে ইয়াত উল্লেখ কৰা হৈছে যে 11 ছেপ্টেম্বৰ তাৰিখে যি দুটা বিজ্ঞাপন প্ৰকাশ পাইছিল, বিজ্ঞাপন এ আৰু বিজ্ঞাপন বি, সেই বিজ্ঞাপন দুটাৰ 8 নম্বৰ ক্ৰাইটেৰিয়াত যিখিনি কথা উল্লেখ কৰা আছিলে, অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বেক অফিচ ভেৰিফিকেশ্যন ইতিমধ্যে চলি আছে আৰু কম্পিটেণ্ট ইছুইং অথৰিটিয়ে আপোনালোকে যিখিনি ডকুমেণ্ট ছাবমিট কৰিছিলে সেই ছাবমিট কৰা ডকুমেণ্টখিনিৰ সত্যাসত্য নিৰূপণ কৰি আছে আৰু তাৰ ফলাফল প্ৰভিজনেল মেৰিট লিষ্টত ছাবছিকুৱেণ্ট প্ৰভিজনেল মেৰিট লিষ্টসমূহত ৰিফ্লেক্ট হোৱা দেখা পাব। যদিহে কোনো প্ৰাৰ্থীয়ে বিজ্ঞাপন দুটাৰ বিপৰীতে প্ৰকাশিত পদৰ বিপৰীতে কোনো ধৰণৰ ফেক বা ফৰ্চ ডকুমেণ্টছৰ দ্বাৰা এপ্লাই কৰিছিলে আৰু ইছুইং অথৰিটিৰ পৰা যদি তেনেধৰণৰ কোনো ৰিপৰ্ট পোৱা যায়, তেতিয়াহ'লে সেইসকল প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব কেঞ্চেল কৰা হ'ব, বাতিল কৰা হ'ব আৰু তেওঁলোকৰ বিপৰীতে লিগেল একশ্যন লোৱা হ'ব। ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন পোষ্ট, মিডিয়াম আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত কিবা যদি লেবছ হয়, হানি বিঘিনি হয়, তেতিয়াহ'লে কোনো ধৰণৰ দায়বদ্ধ নাথাকিব। ফাইনেল মেৰিট লিষ্ট অৰ্থাৎ ফাইনেল চিলেক্ট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে সকলো ধৰণৰ প্ৰভিজনেল মেৰিট লিষ্ট অট'মেটিকেলি কেঞ্চেল হৈ যাব আৰু যিসকল প্ৰাৰ্থীৰ নাম ফাইনেল চিলেক্ট লিষ্টত উল্লেখ থাকিব সেই প্ৰাৰ্থীসকলেহে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। প্ৰভিজনেল মেৰিট লিষ্টত স্থান পোৱা কোনো প্ৰাৰ্থীয়ে এপইণ্টমেণ্টৰ বাবে দাবী জনাব নোৱাৰিব আৰু যিকোনো ধৰণৰ নেটৱৰ্ক ফেইলাৰ বা পাৱাৰ আউটেজৰ বাবে কোনো প্ৰাৰ্থীয়ে যদি এই পোষ্ট, ডিষ্ট্ৰিক্ট বা নিজা মিডিয়াম চিলেকশ্যন কৰাত অসমৰ্থ হয়, তেতিয়াহ'লে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াৰ বাবে জগৰীয়া নহ'ব। গতিকে আপোনালোকে এই আজি প্ৰকাশিত নটিছখনত থকা আটাইখিনি কথা খুব ভালদৰে বুজিব পাৰিছে। গতিকে যিসকল প্ৰাৰ্থীয়ে যোৱা 11 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশিত বিজ্ঞাপনৰ বিপৰীতে প্ৰাথমিক শিক্ষা বিভাগৰ নিয়মীয়া শিক্ষক পদৰ বাবে আবেদন কৰিছিল, সেই প্ৰাৰ্থীসকলে আজি ৰাতিৰ পৰা তেওঁলোকৰ প্ৰভিজনেল মেৰিট লিষ্ট চাব পাৰিব আৰু প্ৰভিজনেল মেৰিট লিষ্ট চোৱাৰ পিছত তেওঁলোকৰ নাম যদি
এখনতকৈ বেছি ডিষ্ট্ৰিক্ট বা এটাতকৈ বেছি পোষ্টৰ বাবে দেখা পায় তেতিয়াহ'লে তেওঁলোকে আগন্তুক 48 ঘণ্টাৰ ভিতৰত নিজৰ নিজৰ চইচ অনলাইন মাধ্যমেৰে সাবমিট কৰিব। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো যথেষ্ট ভাল পালে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলত নতুন তেনেহ'লে এনে ধৰণৰ ভিডিঅ' নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। থেংক ইউ।